গুড মৰ্নিং এভৰিৱান মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ভেষ্টিজৰ হেল্থ কেয়াৰ ছাপ্লিমেণ্ট নুনি কেপচুলৰ বিষয়ে ক'ম। নুনি হৈছে সাধাৰণতে এক প্ৰকাৰৰ ফল। এই ফলবিধ দক্ষিণ পূব এছিয়া আৰু অষ্ট্ৰেলিয়াত পোৱা যায়। নুনি বহুত আগৰ পৰাই ৰোগ প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে, কিয়নো ইয়াত 150তকৈও বেছি পুষ্টিক তত্ত্ব পোৱা যায়। নুনি ফলবিধক ইংৰাজীত মৰিণ্ডা ছেট্ৰফলিয়া বুলি কোৱা হয়। নুনি হৈছে মাটিকঁঠাল বা আনাৰক প্ৰজাতিৰ এক ফল, য'ত মাটিকঁঠালতকৈ 40 গুণে বেছি জেৰ'নাইন পোৱা যায়। জেৰ'নাইনে আমাৰ শৰীৰত থকা কষসমূহৰ মুখখন খুলি দিয়ে, যাতে কষসমূহে সঠিকভাৱে পুষ্টিক তত্ত্বসমূহ গ্ৰহণ কৰিব পাৰে। কষসমূহ সঠিকভাৱে কাম কৰিবৰ কাৰণে আমাৰ শৰীৰত জেৰ'নাইন সঠিক মাত্ৰাত থকাটো প্ৰয়োজনীয়। জেৰ'নাইন আমাৰ প্ৰটিনত সহায় কৰে, যাতে প্ৰটিন আমাৰ বডিৰ বিভিন্ন কাৰ্যসমূহ সুচাৰুৰূপে সম্পাদন কৰিব পাৰে। নুনিত থকা জেৰ'নাইন আমাৰ শৰীৰৰ নিষ্ক্ৰিয় কষসমূহ সক্ৰিয় কৰি তোলাত সহায় কৰে। নুনিত পটাছিয়াম পোৱা যায়, যি আমাৰ চুলিৰ লগতে ছাল সম্বন্ধীয় বিভিন্ন ৰোগ যেনে খুজলি, দাগ আদি বিভিন্ন সমস্যাৰ বাবে লাভদায়ক হয়। ই আমাৰ চুলিৰ লগতে আমাৰ স্কিনখনকো হেল্ডি কৰি ৰাখে। চাইনাছ, অস্থমা, উশাহ লোৱাত কষ্ট, হৃদয় সম্বন্ধীয় বিভিন্ন ৰোগৰ পৰা আমাক পৰিত্ৰাণ দিয়ে আৰু আমাৰ হাৰ্টটোক হেল্ডি এণ্ড ষ্ট্ৰং বনাই ৰাখে। নুনি আমাৰ কলেষ্ট্ৰল লেভেল নিয়ন্ত্ৰণ কৰে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নুনি আমাৰ পাচন তন্ত্ৰ নিয়ন্ত্ৰণ কৰে। পেট সম্বন্ধীয় বিভিন্ন সমস্যা যেনে পেটৰ বিষ, গেষ্ট্ৰিকৰ দৰে সমস্যাৰ পৰা আমাক বচাই ৰাখে। নুনি আমাৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰক্ষা প্ৰণালী বঢ়োৱাত সহায় কৰে আৰু ভৱিষ্যতে বিভিন্ন ৰোগৰ পৰা আমাক বচাই ৰাখে আৰু আমাক হেল্ডি কৰি ৰাখে। টিউমাৰ গলাব পৰা গুণো এই নুনি ফলবিধত আছে। নুনি কেঞ্চাৰৰ দৰে প্ৰাণঘাতক বেমাৰৰ পৰা আমাক পৰিত্ৰাণ দিয়ে আৰু ভৱিষ্যতে টিউমাৰ আৰু কেঞ্চাৰ হোৱাৰ পৰা আমাক বচাই ৰাখে। ভেষ্টিজে আমাক নুনি ফলবিধৰ সকলোবোৰ গুণ কেপচুল আকাৰত দিছে। আপুনিও ব্যৱহাৰ কৰক আৰু নিজৰ লগতে নিজৰ পৰিয়ালক সুস্থ কৰি ৰাখক। ভেষ্টিজ নুনি কেপচুলটো দিনত 2 বাৰ খাদ্য খোৱাৰ আধা ঘণ্টাৰ আগত খাব লাগে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।